ৰাতিকো দিন কৰি গান লেখি লেখি স্বৰলিপি তৈয়াৰ কৰি সুৰ দি দি শব্দৰ হেতেলিৰ পৰা বুটলি বুটলি হৰ্ষৰ বিষাদ ভাৱ এৰি এৰি অক্লান্তভাৱে হৰিনাম গাই গ'ল আপুনি। বিশ্ববাসীক কন্দুৱাই দিলা আপুনি। আপোনাৰ সৃষ্টিত নানান ভাষাত নানান দৰ্শক নানান শ্ৰোতা। অতল লোকগীত, বৰগীত, প্ৰাৰ্থনা, বনগীত, আধুনিক গীত, জিকিৰ, নামঘোষা, ব্যাখ্যা আদি। হাঁহি হাঁহি বহুতেই ধনবিধ শুহিছিল চাগে আপোনাক। আচলতে আপুনি ভগৱানৰ অংশ আছিল। আপোনাৰ নামত শংকিত জনতা কা আন্দোলনৰ সময়ত একক আৰু অনন্য হত্যাৰে যাউতুযুগীয়া খ্যাতি অৰ্জন কৰিলা। আপোনাৰ মানৱ প্ৰেমৰ বাবেই গদগদ আজি ৰাজনীতিৰ বীৰ। বাটৰ কাষে কাষে পিট পিতাই ফুৱা শিশু শ্ৰমিকক কিয় বুজাই বহাই টকা দিছিল? কিয় গীটাৰ বজাবলৈ শিকাইছিল সিহঁতক? আপুনি কি বুজাব বিচাৰিছিল? পলিটিক্স নকৰিবা বন্ধু বুলি কৈ। আপুনি নোহোৱাৰ বাবে নাহৰ পুলিটোত পানী দিব কোনে? কোনে বৰশী টোপাব বৰলুইতৰ পাৰত? সঁচা মমতা আপুনিয়েই শিকালে চাগে। চে গুয়েভাৰ, নেপোলিয়নৰ জীৱনীৰ কিতাপবোৰ কিয় পঢ়িছিল আপুনি? প্ৰগতিশীল চিন্তাৰ চেতনাৰে সকলো সমান কৰি ৰাখিছিল আপুনি। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সোঁতৰ বিপৰীতে গতি কৰাইছিল আপুনি। আপুনি গাইছিল মানৱতাৰ গান। দেশে দেশে আজি আপোনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আপোনাৰেই গান গাইছে। আকাশে বতাহে বাটে ঘাটে কিয় ঘূৰি ফুৰিছিল আপুনি? নিবনুৱাক কিয় সহায় কৰিছিল আপুনি? কছাৰী হোটেলৰ নাম দিছিল কিয় আপুনি? আপোনাৰ আড্ডাত বহুতো নতুন নতুন মুখে ভুমুকি মাৰিছিল নতুন নতুন বিষয় লৈ। মাজুলী সত্ৰৰ সত্ৰাধিকাৰক প্ৰভু বুলি মাতিবলৈ কিয় বেয়া পাইছিল আপুনি? প্ৰকৃতিৰ বুকুত কাছ জীৱ জন্তুক মৰম চেনেহ শুশ্ৰূষা কিয় কৰিছিল আপুনি? ধুনীয়া ধুনীয়া জাতি জনজাতি চাহ জনজাতি ল'ৰা ছোৱালীবোৰৰ লগত লৈ কিয় জপিয়াই জপিয়াই মধুৰ গীত গাইছিল আপুনি? আপুনি স্পষ্টবাদী। আপুনি স্পষ্টবাদীৰ বাবেই আনে আপোনাক জেং কৰিছিল নহয়? আপুনি কৈছিল আমাক যদি জেং কৰে আমিও জেং কৰিম বুলি। ৰবৰ গছৰ তলত নাহৰৰ পুলিটোৰ কাষত বহি কিয় ফটো তুলিছিল আপুনি? কিয় সেই শিলচটাত স্পৰ্শ কৰি বহিছিল আপুনি? আপুনি নোহোৱা বাবেই এতিয়া বন্তি প্ৰজ্বলন কৰিছে সোণাপুৰবাসী ৰাইজে। আপুনি নোহোৱাৰ বাবেই এতিয়াৰ পৰা জুনিয়ৰ জুবিন খ্যাত মাধৱ বৰাৰ মাজতেই
আমি আপোনাক দেখা পাইছোঁ মিমিকি ৰূপে। আপুনি অংকন কৰা ছবিকেইখন চাইছোঁ। আপোনাৰ প্ৰতিভা চিনাত ভুল কৰিলে বলিউডে। আপুনি সকলো সময়ৰ শ্ৰেষ্ঠ শিল্পী। আপুনি বৰ অসমৰ মানুহৰ ঘৰে ঘৰে পৰিয়ালৰ সদস্য এজন আছিল। সোণাপুৰ এতিয়া সমাধি ক্ষেত্ৰ নহয়। সোণাপুৰ বহু সাংবাদিকে লিখিছে আপোনাৰ বিষয়ে, আপোনাৰ ন্যায্যতাৰ বিষয়ে। কবিয়ে লিখিছে কবিতা, প্ৰবন্ধ, গল্প। ভাস্কৰ্য শিল্পীয়ে প্ৰতিমূৰ্তি বনাইছে। গায়কে লিখিছে নতুন নতুন গান আপোনাৰ বাবে। কোনোবাই নদীৰ পাৰৰ বলুকাৰ ভাস্কৰ্যও বনাইছে। কোনোৱে এলাই পেলাই হৰি নামৰ ধ্বনিৰে নতুন নতুন আপোনাৰ নামতেই দেহবিচাৰ গীত লিখিছে। হিন্দীত কবিতাও লিখিছে, বাংলা ভাষাত গানো লিখিছে। কেনভাছত আপোনাৰ প্ৰতিচ্ছবিবোৰ অংকন কৰিছে, ডাঙৰ ডাঙৰ চিত্ৰ কৰে। কোনোৱে আপোনাৰ ফটোখন ভগৱানৰ ফটো কাষতে ৰাখি পূজা কৰিছে। হাঁহি হাঁহি জনমানৱক আপুনিয়ে পেট বিষুৱাই দিছিল কৌতুক কৈ কৈ। আপোনাৰ সেই জমনিবোৰ আমি আৰু দেখা নাপাওঁ। আপোনাৰ সেই গান গোৱা চমকবোৰ মঞ্চে বিকলাংগক দেখা নাপাম। মঞ্চৰ কাষে কাষে সেই বোকা নৃত্যৰ মানসিক ৰোগীক বুজাই বহাই জীৱন্ত মানৱ কৰিলা। আপুনি আছিল জাতিৰ স্বাভিমান। আপুনি আছিল সম্পদ। আজি আপোনাক লৈ জাতিয়ে কান্দিছে। আপোনাৰ নামত অসমৰ অঞ্চলে অঞ্চলে একোখনকৈ সংগীত বিদ্যালয় খুলিবলৈ যোজা কৰিছে কোনোৱে। জুবিন দা, আপুনি মৰা নাই। আমাৰ সকলোৱে মনৰ মাজত তেজে তেজে বিয়পি বিয়পি লুকাই লুকাই আছে। আপুনি মাটিৰ মানুহ আছিল। জন্ত মানৱে জীৱন্ত অৱস্থাত সন্মান নিদিয়ে। মৃত্যুৰ পাছত হাজাৰ সন্মান দি কি হ'ব? বৃদ্ধাশ্ৰমৰ আইতাসকলক দিছিলা অশেষ মৰম। আইতাসকলৰ আশীষেৰে হীৰত কৰি দিলা অনুদান। সোণাপুৰ হ'ল জুবিনদাৰ ক্ষেত্ৰ। আপোনাৰ অনুৰাগীয়ে কান্দি কান্দি আপোনাক বিচাৰি ফুৰিছে। আপোনাৰ মানৱ সেৱাৰ বাবে শত শত বিকলাংগক প্ৰাণ দিলা জুবিন দা। বাটৰ মানসিক ৰোগীক বুজাই বহাই জীৱন্ত মানুহ কৰিলা। নতুন জীৱন দিলা সিহঁতক। বুকুখন কপি কপি শিয়ৰি উঠিছে আজি। শত শত বিকলাংগক প্ৰাণ দিলা। বাটৰ মানসিক ৰোগীক বুজাই বহাই জীৱন্ত মানুহ কৰিলা জুবিন দা। সাগৰখনেও বুজি নাপালে আপোনাক। ৰিঙিয়াই ৰিঙিয়াই মাতিম আপোনাক সোণাপুৰত জুবিন দা।
আপুনি অনুদান দিয়া মাদ্ৰাজাত এতিয়া জ্বলিছে চাকি, বাজিছে অনগল আপোনাৰ গান। মছজিদে মছজিদে, নামঘৰে নামঘৰে জ্বলিছে চাকি বন্তি। জয় জুবিন দা, জয় জুবিন দা, জয়।